এভৰিৱান, পাইলিছ ব্লগৰ অন্য এটা ভিডিঅ'তে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ চব কুশলে আছে, ময়ো ভালে আছোঁ। আজি চিনেমা এখন চাবলৈ যাম বুলি ভাবি আছোঁ। টিকেট কৰা হৈ গ'ল। অৱতাৰখন চামগৈ, চাওঁগৈ। খুব ভাল হৈছে, মানুহৰ ৰিভিউবোৰ পাইছোঁ আৰু ফাৰ্ষ্টখনো বহুত ভাল হৈছিলে, চাইছিলোঁ। এতিয়া ছেকেণ্ডখননো কি হয় তাকে ষ্টৰিটো তাকে চাবলৈ যাওঁ। আপোনালোকক দেখাই আছোঁ চববিলাক। এতিয়া ভিডিঅ'টো লাইক কৰোঁ, ব'লক মোৰ লগতে। এইটোৱে হৈছে যোৰহাটৰ ইলি হলটো। আমাৰ সকলোৰে মৰমৰ হেঁপাহৰ ইলি হলটো নতুনকৈ বনাই ইলি মাল্টিপ্লেক্স নামাকৰণ কৰা হৈছে। কিমান সুন্দৰ এনেকৈ ভিতৰলৈ সোমাই যাব এণ্ট্ৰিটো হয়, সোমাই যোৱা। কিমান ধুনীয়া দেখিছেনে? বৰ ধুনীয়া কৰি পেলালে দেই, সঁচাকৈ। এইফালে টিকেট কাউণ্টাৰ। ইয়াত টিকেট আপোনালোকে অনলাইনো ল'ব পাৰি, ইয়াত অফলাইনো ল'ব পাৰে, আপোনালোকৰ যি ইচ্ছা। তাৰপাছত এইফালে লিফ্ট আছে, ওপৰত যাব পাৰি, ফাৰ্ষ্ট ফ্ল'ৰত আছে। এইটোৱে হৈছে হলটো। ৱাও, কি ধুনীয়া দেখিছে! ফল চিলিঙৰ সৈতে লাইটিঙৰ গোটেই ইণ্টেৰিয়ৰ ডিজাইনটো বহুত ধুনীয়া। এইফালে আপোনালোকে খাব পাৰে, পপকৰ্ণ চপকৰ্ণ নানান ধেৰ কিবা কিবি আছে। পপকৰ্ণবোৰ কিমানৰ পৰা আৰম্ভ হৈছে? পপকৰ্ণ আমাৰ কেৰামেল আছে, পপকৰ্ণ কেৰামেল মিডিয়ামটো 150 আৰু আপোনাৰ টাব এটা আছে, টাবটো 190 আৰু চীজ আপোনাৰ মিডিয়ামটো 150, কেৰামেলটো 190 আৰু ফ্ৰণ্টেডটো 130 আৰু 170। থেংক ইউ। আৰু এইখিনি নাচত আছে, নাচতটো 200 ন? আৰু কক আছে, কফি হ'ব। আৰু কম্বোজ আছে, কম্বোটো আছে। কম্বো আছে, ফ্ৰণ্টেড আছে। ফ্ৰণ্টেড এটা টাবৰ লগত আপোনাৰ দুটা 650 ml গ্লাছ হ'ব আৰু চীজটো চেম তেনেকৈ। আৰু নাচত কম্বোটো আপোনাৰ এটা নাচত আৰু 650 ml এটা কক আৰু এটা স্মল কম্বো আছে, সেইটোত আপোনাৰ 300 ml এটা কক আৰু পপকৰ্ণ চীজ মিডিয়াম এটা। ঠিক আছে, থেংক ইউ বাৰু। এইটো সেয়াই, ইয়াত স্ক্ৰীন দুখন হয়, এখন 2 ডলবি এটমছ, তাৰপিছত আৰু এখন 1 হয়। এখন 1 হয় স্ক্ৰীন আৰু এখন 2 হয়, এখন ডলবি এটমছ। আমাৰ কোনখনত আছে ন, 1 নে 2? 1খনত আছে। এয়া দেখিছেনে, এই ফল চিলিংটোত চোৱাচোন, ইলি বুলি লিখা আছে। কি ধুনীয়াকৈ ডিজাইন কৰা আছে, ইলি। দেখি ভাল লাগি যায়। আপোনালোককো দেখাওঁ বোলো। যোৰহাটবাসী ৰাইজে দেখিছে বাৰু। এইটোৱে হলটোৰ ভিতৰটো। বহুত ধুনীয়া, ছিটবোৰো আৰামদায়ক আৰু লগতে পিকচাৰ কোৱালিটি, চাউণ্ড কোৱালিটি বহুত বেছি ধুনীয়া। যোৰহাটবাসী ৰাইজে দেখিছেই বাৰু। যদি কোনোবা নাই অহা তেনেহ'লে আহিব, এবাৰ চাব। আৰু যদি মোৰ চেনেলটো ভাল পাইছে, ভিডিঅ'টি ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্টছ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।